কেবৰ বিৰুদ্ধে প্ৰতিবাদ। কাইলৈ বন্ধ থাকিব পদপথৰ সকলো দোকান। শুকুৰবাৰে কেবৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ত হ'বলগীয়া ৰণসংকাৰ কাৰ্যসূচীত ভাগ ল'ব পথ ব্যৱসায়ী সন্থাই। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ চৌদিশে তীব্ৰ প্ৰতিবাদ। প্ৰতিদিনে তীব্ৰতৰ হৈছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ। কোনো কাৰণতে অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি চৰম ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ। কেবৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে পথ ব্যৱসায়ী সন্থা অসম। কটন বিশ্ববিদ্যালয়ৰ ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসত এখন সংবাদমেল সম্বোধন কৰি সন্থাৰ বিষয়বিয়াসকলে কয় যে কেব আহিলে পদপথৰ ব্যৱসায়ীসকলক অধিক ক্ষতিগ্ৰস্ত হ'ব। কেবৰ বিৰুদ্ধে পদপথৰ ব্যৱসায়ী সদায় থিয় হ'ব। কাইলৈ হ'বলগীয়া ছাত্ৰ সমাজৰ ৰণসংকাৰ ভাগ ল'ব পথৰ ব্যৱসায়ীসকলে। কেবৰ বিৰোধিতাৰে 6 ডিচেম্বৰ বন্ধ থাকিব পদপথৰ সকলো দোকান। যদি কোনো পদপথৰ ব্যৱসায়ীসকলে কাইলৈ কাৰ্যসূচীত যোগ নিদিয়ে তেন্তে অসম বিৰোধী বুলি ঘোষণা কৰা হ'ব সেইসকলক। ইফালে ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰী আহিব অসমলৈ। ফলত অহা 10ৰ পৰা 17 ডিচেম্বৰ তাৰিখলৈ পদপথৰ দোকান বন্ধ ৰাখিবলৈ GMC নিৰ্দেশ দিছে পদপথৰ ব্যৱসায়ীসকলক। জালুকবাৰীৰ পৰা খানাপাৰা আৰু MG ৰোডৰ পৰা ৰাজভৱনলৈ পথৰ ব্যৱসায়ীসকলৰ দোকান বন্ধৰ বাবে নিৰ্দেশ দিছে GMCয়ে। কিন্তু সন্থাটোৱে কয় যে যদিহে প্ৰশাসনে বিকল্প ব্যৱস্থা নকৰে তেন্তে তেওঁলোকে কোনো কাৰণতে দোকান বন্ধ নকৰে। সংবাদমেলত তেওঁলোকে লগতে কয় যে 7,000 পথ ব্যৱসায়ী GMC কমিছনে এতিয়াও প্ৰদান কৰা নাই লাইচেন্স। তো বন্ধুসকল, এইখিনি আছিল আজিৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।